মৰ্নিং সুপ্ৰভাত গুড ইভিনিং তো আজি শ্ৰীনিবাস কলেজ এই বেক চাইড চহৰীয়া অঁ এইফালে অৰিন্দম কিন্তু আমাৰ পিকচাৰ হয় এই লিডাৰ মানে অঁ বেক চাইডে যে এছিষ্টেণ্ট থাকে নাই এছিষ্টেণ্ট নহয় আমি আগত আমি আছো মাইকত অঁ এয়া মানে মেনেজমেণ্টৰ গোটেইখিনি অল অফ ইউ হেল্ল' এইটো নয়ন সুমন জজবি তাৰপিছত বাকী কেইজনৰ নাম নাজানো দেৱালো নহ'ব নামটো কৰি আহা নমস্কাৰ নমস্কাৰ চিংগল আছে বৰ্তমান যদি কোনোবা ইণ্টাৰেষ্টেড অঁ ইণ্টাৰেষ্টেড মানে নহয় কণ্টেক্ট কৰিব পৰা নাম ডিছক্ৰিপশ্যনত নম্বৰটো দি দিব কোনোবা যদি ইণ্টাৰেষ্টেড হয় দেন তাক হ'লে আৰু হৈ যাব আৰু আপোনাক ভাল লাগে এই এডপ্ট কৰিব পাৰে মানে এডপ্ট কৰিব পাৰে হয় হয় তো মেইনখিনি কালি আহিব মানে কালি 13 তাৰিখ বৃহস্পতিবাৰে তো কালি ব্লগটো বেলেগ হ'ব তো আজি গোটেইখিনিয়ে কাম কৰি আছে মানে তাৰ ওপৰত এটা ব্লগ ভাল লাগে এনেকৈ কলেজত আৰু স্কুলত পঢ়ি থকা সময়ত যেতিয়া যিটো কাম কৰিব লাগে তেতিয়া সেইটো কাম কৰিলে মানে চবচে হেপিনেছটো পোৱা যায় বেলুন ফুকি আছে কিন্তু আমাৰ গৈ আছে এইকেইজন অকলশৰীয়া ৰাজাজী মাৰি আহিছে পইচাৰ লগত কাজিয়া লাগি আছে পুৰা পইচা লাগে কাজিয়া লাগে মানে হিচাপ বাই হিচাপ হয় ঐ ফুল হিচাপ লাগে কিন্তু হিচাপ বাই হিচাপ এটকা এৰি দিয়া নহ'ব কিন্তু বেক চাইডে দেখুৱাইছে বেক কেমেৰা দেখুৱাইছে সুমন সৰু পোৱালি নিচিনা বেলুন খেলি আছে দিয়া দিয়া কালকো ইধাৰ হি হোগা প্ৰগ্ৰাম ফ্ৰেছাৰ্ছ তো আজি প্ৰিপাৰেশ্যন আজি পূৰা ৱৰ্ক কৰি আছে তো বেলুন চিলাই আছে মানে মাল আৰু যেনেকৈ ইডাল দিছে সন্মুখত এটা ডেক'ৰেশ্যনৰ কাৰণে তো এইটো ষ্টেজ ইয়াত দৰ্শক বহিব চ' আমি বেক চাইডত এইটো চাইডে বহি ল'ম আমি লাষ্টত তো লাষ্টৰ পৰা চোৱাটো চবচে ভাল মানে বেক ষ্টেজত এনজয়মেণ্টটো বেছি ভাল পোৱা যায় আগতকৈ তো ইধাৰিহে চাপি কাম কৰি আছে চাপ দিয়া চব দিয়া কৈ দিয়া হয় ফেচাছ কালি আছে ফেচাছ শ্ৰীনিবাসৰ ফেচাছ এয়া চহৰীয়া এইটো অৰিন্দম বাদ বাকী এইবিলাক সহায় হয় ফকাছ দিয়া ফকাছত আছে এইফালে পূৰা মানে জানো লিডটো তেখেতৰ ওপৰত আছে গোটেই হেডেক মানে হ'ল এইফালে ষ্টেজ অঁ ষ্টেজ এইটো কালি ইয়াতে হ'ব ডান্স গান এভৰিথিং মানে য'ত যি আছে কবিতা আবৃত্তি পোৱা ন ইয়াও লাইট আহি গ'ল এইটো চাই লওক আমি থাকিম লাষ্টত এইটো চাইডে আমি থাকিম মানে চবচে ভাল লাগে ন পিছত ডান্স কৰাটো মেইন মানে আগত ভেবি লুক থাকিব আমি থাকিম বেক ষ্টেজ তো
মানে কি কৰি আছে পূৰা মানে কালিৰ কাৰণে পূৰা প্ৰেক্টিচ কৰি আছে মানে নিজকে এইটো সময়ত মানে এনেকুৱা লাগে কি কৰিম কি নকৰিম তো এয়া চাওক পূৰা ডান্স কৰি আছে কিন্তু গম পোৱা নাই ইয়াতে মই যে কেমেৰা কৰি আছোঁ তো মানে গোটেইকেইজনে লগ লাগি এনে আৰু কামৰ মাজতে অকণমান এনজয়মেণ্ট সেয়াই তো কেনেকুৱা লাগিছে আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ ক'ব মোৰো ভাল লাগিব আৰু লাইক কৰিব পাৰিলে শ্বেয়াৰো কৰিব মোৰ পৰা বেছি ভাল লাগিব তো আহক চাওঁ আগলৈ যাওঁ তো গোটেই ষ্টেজ এই গোটেই ষ্টেজ এইটো গ্ৰীণ ৰুম তো এই বেক সাইড ओ तेरे ग्रीन रूम क्या कर रहा है रे बाबा तहरके गाली से तहरा काम चाम भालके কৰা নাই ঐ লাঞ্চ বক্স আনিছে লাঞ্চ নহয় ডিনাৰ আনিছে যা তো ইয়াৰ কালিৰ কাৰণে মানে এটা ডেক'ৰেশ্যন ইয়াৰ কোন আছিল ভূপেন হাজৰিকাৰ এটা প্ৰাকৃতিক দৃশ্য তাৰপিছত মানে গোটেইখিনিয়ে কোনোবা কোনোবা ছবি আঁকি দিছে মানে এটা ভাল পদক্ষেপ কাৰণ সেয়া চাওঁ মানে এটা ভাল পৰিৱেশ মানে এতিয়া গোটেইবিলাকে আহি ডেক'ৰেশ্যন কৰিছে কালি প্ৰদৰ্শনী হিচাপে তো এইটো ভিতৰৰ ৰুমতে সজাইছে মানে গোটেই তো দেখুৱাইছোঁ আৰু কি দেখুৱাম দেখাবলৈতো একো নাই বেক ষ্টেজ দেখুৱালোঁ গ্ৰীণ ৰুম দেখুৱালোঁ তো এইটো বেক চাইড এইটোৱে হ'ল ষ্টেজ তো ইয়াতে চবেই থাকিব ইয়াতে গোটেইবিলাকে থাকিব আৰু ইয়াৰ পৰা এজন এজনকৈ গৈ থাকিব তো এইটো ষ্টেজটো এয়াই আছিলে আজি আমাৰ ব্লগ তো মোৰ ব্লগ তো কি ক'ম বেছি ক'বলৈ একো নাই কাৰণ বেছি দীঘলীয়া কৰি নাথাকোঁ আজিৰ কাৰণে বাই বাই টাটা গুড নাইট চি ইউ এগেইন মানে কালি লগ পাম তো নেক্সট এটা ব্লগত কালিলৈ আহিম কাইলৈ মেইন প্ৰগ্ৰাম আছে ফেচাৰ্ছ আছে তো কাইলৈ দেখুৱাম সম্পূৰ্ণ মানে যিমানখিনি পাৰোঁ সেইখিনি দেখুৱাবলৈ ট্ৰাই কৰিম তো বাই বাই টাটা